তো হেল্ল' গাইছ, তো আমি এতিয়া আছোঁ কি বুলি কয় মাধৱ কিবা মাধৱ পুখুৰী বোলে। মাধৱ পুখুৰীত আছোঁ। এইটো মানে হাজোৰ ফালে হয়। তো আমি তিনিটা আছোঁ ছিংগেল, চব বাকী চব যোৰা যোৰা, আমি যি আছোঁ অকল ছিংগেল। এতিয়া তাকেই দুখ লাগি আছে আৰু মনত বিৰাট দুখ মনত। এতিয়া সেইগিলা মানে বুজাব কৈ নাই আৰু উপায় নাই আৰু কি কৰিম আৰু জীৱনটো মানে এনেই গ'ল। এতিয়া এই পূজাৰ দিনতো যদি এটা নাপায় বহুত দুখ লাগে। তো আপোনালোকে চাওক, নিজন জেগা কোনো নাই, চব আকলা বাকী চব খালি আমি সেই জিলেপি চিলেপি খাই ঘৰত গুচি যাওঁ। এই কথা বেলেগটো নাই আৰু জীৱনটো ছিংগেলেই মৰিম বেছি। তো গাইছ, কোনে কোনে ক'ত পূজা চাব গেলাক মোক কমেণ্টত জনাই দিব। তো আপোনালোক পুখুৰীটো একবাৰ দেখাই দিছোঁ, কি ধুনীয়া দেখা দিছোঁ। আছিলোঁ আমি পূজা চাম বুলি নহয়, জিয়া চাম বুলি আছিলোঁ, কিন্তু জিয়া যিমান দেখা পালোঁ বেছিভাগ চব বুকিঙেই। আমি আৰু ক'ত ভাগত পাম। চাওঁ এনেকৈ বহি আছোঁ আৰু শিখৰ কিনিব খুজিছিলোঁ, তাই আহিলে 20 টকা এটা ল'ম ৰ। কি ক'ম ৰাইজ, সেই নামন্তি আপি সিহঁতৰে ফোন তাতে লগত হাতত ধৰি আছে। ফোনত কথা সিহঁতৰ পাতা কি চাবি, ফোনত কথা পতা হাতত ধৰি বয়ফ্ৰেণ্ডৰ লগত আছিল। একো নাই দে মোক ক'ত গ'লে আপি য'ত যাই যাই থাকক বাৰু। চাৰি মানে পুখুৰী দে তারা তো মারি থেকে আগতে বনবা লাগব। তো গাইছ কি কৰিম আৰু ডাইলগ চাইলগে মাৰিব বোলে দোস্তিহঁতে মাৰা দাদা মালটো বহুত আছে। মাৰ নামাৰে গাড়ী গাইছ পূজাৰ বতৰ এক জেগাতে 8 ঘণ্টা ৰখিলোঁ। এটাও আপি নাপাতে, এই এটা আপি আছিল। হেৰি বাইদেউ আপুনি ছিংগেল নেকি? নম্বৰটো দিব নেকি? নিদিয়ে দেখছে এইও ডাবল বোলে। আমাৰ জিন্দা থকা কি লাভ, কোনো এটাত পুৰা 8 ঘণ্টাকৈ থাকিলোঁ। কামত নাহিব চব বৰবাদ। আরাম্ভ আরে গুৱাহাটীত ট্ৰেফিক জাম আৰু ট্ৰেফিক জাম বতৰত খাবা আম। গুৱাহাটীত ট্ৰেফিক জাম বতৰত খাবা আম। ধুনীয়া ধুনীয়া যিয়ে আছে পিছফালে চাম। এইবাৰ ডাইৰেক্ট সেই কৰিব নোৱাৰি নহয় গেলা।